নমস্কাৰ বন্ধু বান্ধৱীসকল, মই ডিম্পল নাথে আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অসম মনিটৰৰ অন্য এটি ফ্ৰেছ ভিডিঅ'লৈ। চ' বন্ধু বান্ধৱীসকল, বেছিভাগ ইউটিউবাৰৰে এটা মনত নিৰ্দিষ্ট এটা বিষয়ক লৈ শংকা সোমাই থাকে যে তেওঁলোকৰ ইউটিউবৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাগে নে নালাগে, বা ইউটিউবৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলে কিবা প্ৰব্লেমৰ সন্মুখীন হ'ব লাগিব নেকি, এটা ডাউট সোমাই থাকে। উদাহৰণস্বৰূপে ফেচবুক হওক, ইনষ্টাগ্ৰামেই হওক, বা টেলিগ্ৰামেই হওক, বা হোৱাটছআপেই হওক, এই সকলোবোৰ যিবিলাক ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম আছে, এই প্লেটফৰ্মবোৰত যদি আপোনালোকৰ ইউটিউবৰ ভিডিঅ'জবোৰ আপোনালোকে যদি শ্বেয়াৰ কৰে, অৰ্থাৎ যিজন অ'নাৰ ইউটিউব চেনেলটোৰ তেওঁ যদি নিজে শ্বেয়াৰ কৰে, সেই ইউটিউবৰ ভিডিঅ'বোৰত কিবা এফেক্ট পৰিব নেকি? আজি সকলোবোৰ আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, কাৰণ ভিডিঅ'টো অতিকৈ নলেজেবল হ'বলৈ গৈ আছে আৰু ভিডিঅ'টোত মই বহুত কথা আলোচনা কৰিম। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ যদি ইউটিউব চেনেলটো নতুন, অবভিয়াছলি নতুন ইউটিউবাৰ হ'লে ইউটিউব চেনেলটো নতুনেই হ'ব, প্লাছ ইউটিউবত বেছি ছাবস্ক্ৰাইবাৰো নাথাকিব, ভিউজো নাহিব। চ' তেতিয়া কি কৰিব? বন্ধু বান্ধৱীসকল, ভিডিঅ'জবোৰটো শ্বেয়াৰ কৰিব লাগিবই। কিন্তু ভিডিঅ'জবোৰ অকল শ্বেয়াৰ কৰিলেই নহ'ব। ভিডিঅ'জবোৰ শ্বেয়াৰ কৰাৰ সঠিক সময়, সঠিক ঠাই আৰু সঠিক মানুহৰ মাজত আপোনাৰ ইউটিউবৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰিলেহে আপোনাৰ ইউটিউব চেনেলটো গ্ৰ' কৰিব, অৰ্থাৎ আপোনাৰ ভিডিঅ'টোৰ ৱাচ টাইম বাঢ়িব, অডিয়েঞ্চ ৰিচেণ্ট বাঢ়িব, যাৰ ফলত ইউটিউবেও আপোনাৰ ভিডিঅ'টো গ্ৰ' কৰিব। বন্ধু বান্ধৱীসকল, এতিয়া আপোনালোকক বুজাই দিছোঁ যে সঠিক সময়, সঠিক ঠাই আৰু সঠিক মানুহ এয়ানো কি। আপোনালোকে ছাপ'জ ধৰি লওক, আপোনালোকে এটা ইউটিউবত ভিডিঅ' বনাইছে, কণ্টেণ্ট এটা লৈ ভিডিঅ' বনাইছে, আৰু সেই ভিডিঅ'টো আপোনালোকৰ ফেচবুক বা হোৱাটছআপ যিমানখিনি আপোনাৰ চিনাকি মানুহ আছে, আত্মীয় স্বজন বা ফ্ৰেণ্ড চাৰ্কলৰ মাজত আপুনি ভিডিঅ'টো আপলোড কৰাৰ পিছত নিজে ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে। ঠিক আছে, শ্বেয়াৰ কৰিলে। এতিয়া শ্বেয়াৰ কৰা ভিডিঅ'টো সেই ব্যক্তিসকলে চাবনে নাচায় সেইটো কোনে জানিব? সেইটো মই বা আপুনি কোনেও নাজানে। যিবিলাকক সেই ভিডিঅ'টো আমি পঠাম তেওঁহে জানিব। বন্ধু বান্ধৱীসকল, আৰু তেওঁলোকে যে আপোনাৰ ভিডিঅ'টো চাব তাৰ কি মানে আছে? বন্ধুত্বৰ খাতিৰত বা আত্মীয় স্বজনৰ খাতিৰত তেওঁলোকে কি কৰিব? আপুনি দিয়া লিংকটোত গৈ ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু তাৰ পৰা গুচি আহিব, যাৰ ফলত ক্ষতি কাৰ হ'ব? ক্ষতি সেই ইউটিউবাৰজনৰ হ'ব, কাৰণ ইউটিউবৰ যিটো ৱাচ টাইম আছে সেইটো একেবাৰে কমি যাব। চ' বন্ধু বান্ধৱীসকল, এইটো একদম 100% সত্য কথা। এইটো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। যিকেইদিন মই ইউটিউবত আহিলোঁ বা ইউটিউবত ভিডিঅ' বনালোঁ, বা মোৰ ফ্ৰেণ্ড চাৰ্কলৰ বা চিনাকি মানুহৰ মাজত মোৰ ইউটিউবৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰিলোঁ, তাৰ ফলত গম পালোঁ আৰু কিছুমান নলেজেবল, অৰ্থাৎ নলেজ ল'লোঁ, ষ্টাডি কৰিলোঁ ইউটিউবৰ ওপৰত, যে গম পালোঁ নিজৰ ভিডিঅ'জবোৰ শ্বেয়াৰ কৰিব নালাগে, আৰু শ্বেয়াৰ কৰিলে কিছু এনেকুৱা ব্যক্তিৰ মাজত শ্বেয়াৰ কৰিব লাগে যি ব্যক্তি আপোনাৰ ভিডিঅ'জবোৰ 100% চাব। অৰ্থাৎ এতিয়া আপোনালোকে বুজিব যে 100% চোৱা ব্যক্তি আমি ক'ত পাম? বন্ধু বান্ধৱীসকল, ঠিকে শুনিছে। আপোনালোকক এটা লজিকৰ কথা কৈছোঁ বা এটা উদাহৰণ দিছোঁ। আপোনাৰ ইউটিউব চেনেলটোত গেমিঙৰ ভিডিঅ' বনায়। ছাপ'জ মই গেমিং ভাল নাপাওঁ, চ' গেমিঙৰ ভিডিঅ' আপুনি মোক দিলে, তেতিয়াহ'লে মই কি গেমিঙৰ ভিডিঅ'জবোৰ চাম নেকি? কাৰণ মই গেমিঙৰ ভিডিঅ' ভালেই নাপাওঁ। চ' তেতিয়া কি কৰিম? মই বন্ধুত্বৰ খাতিৰত বা আত্মীয় স্বজনৰ খাতিৰত যে ল'ৰাটোৱে ভিডিঅ' বনাইছে, ল'ৰাটোৰ দিয়া লিংকটোত গৈ মই ভিডিঅ'টো ক্লিক কৰিলোঁ, লাইক কৰিব আৰু এটা কমেণ্ট কৰি দি গুচি আহিলোঁ, যাৰ ফলত ভিডিঅ'ছৰ এংগেজ একদম কমি যাব, আৰু প্লাছ ৱাচ টাইম কমি যাব, প্লাছ অডিয়েঞ্চ ৰিচেণ্ট একদম ল' হৈ যাব, চাতিয়া নাচ খাৰাপ, যাৰ ফলত ইউটিউবে আপোনাৰ ভিডিঅ'জবোৰ কেতিয়াও গ্ৰ' নকৰে। আৰু এটা কথা ইয়াত আপোনালোকে মনত ৰাখিব, আৰু যিজন ব্যক্তিক আপুনি এটা ভিডিঅ' পঠাব, আপুনি যদি টেকনিকেলৰ ওপৰত ভিডিঅ' বনায়, সেই ভিডিঅ'টো যদি সেই টেকনিকেলৰ ওপৰত নলেজ থকা বা টেকনিকেলৰ ভিডিঅ' চাই ভাল পোৱা ব্যক্তিজনলৈকে ভিডিঅ'টো যদি শ্বেয়াৰ কৰে, তেতিয়াহ'লে ব্যক্তিজনে নিশ্চয় ভিডিঅ'টো চাব। আৰু ভিডিঅ'টো যদি তেখেতে 50%ও চায়, তেতিয়াহ'লে ইউটিউবে সেইটো কথা গম পায় যে আপোনাৰ ভিডিঅ'জবোৰ সেই ব্যক্তিজনে ভাল পাইছে, যাৰ ফলত তেওঁ ভিডিঅ'টো 50% হ'লেও চাইছে, আৰু তাৰ ফলত ইউটিউবে সেইটো গ্ৰ' কৰে, সেই ভিডিঅ'টো গ্ৰ' কৰে, আৰু যিজন ব্যক্তিয়ে 50%ৰ ওপৰত ভিডিঅ'টো চাইছে তেওঁ তাত সেই ভিডিঅ'টো ব্ৰাউজ কৰি দিয়ে। অৰ্থাৎ তেওঁ ইউটিউবটো অন কৰিলে আপোনাৰ
আগৰ পুৰণি ভিডিঅ' তেওঁৰ ইউটিউবটো খোলাৰ লগতে ব্ৰাউজ হ'ব আৰু প্লাছ আপুনি যদি ইউটিউবত নতুন ভিডিঅ'ছো দিয়ে তেতিয়া তেওঁৰ ইউটিউবত ব্ৰাউজ হৈ নটিফিকেশ্যনত আপোনাৰ ভিডিঅ'টো যাব। আপোনালোকে বুজি পালেনে? এই 50% চাব লাগিব। আৰু সেইকাৰণে আপোনালোকে ভিডিঅ'বোৰ যধে মধে শ্বেয়াৰ নকৰিব। ময়ো কৰিছিলোঁ আগতে, ময়ো বৰ্তমান যধে মধে ইউটিউবৰ ভিডিঅ'ছবোৰ শ্বেয়াৰ নকৰোঁ, আপোনালোকেও নকৰিব। চ' বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনাক মই এইটোৱে বুজাব বিচাৰিছোঁ যে আপোনালোকে যদি আপোনালোকৰ ইউটিউবৰ ভিডিঅ'ছবোৰ শ্বেয়াৰ কৰিব বিচাৰে তেতিয়াহ'লে এনেকুৱা এজন ব্যক্তিৰ তাতে বা এনেকুৱা কিছুমান ব্যক্তিৰ তাতে ভিডিঅ'ছবোৰ শ্বেয়াৰ কৰিব যিসকল ব্যক্তিয়ে সেই ভিডিঅ'ছবোৰ চাই ভাল পায় বা সেই ভিডিঅ'ছৰ ওপৰত নলেজ থাকে। অৰ্থাৎ মই আগতে ক'লোঁ উদাহৰণ দি যে গেমিঙৰ ভিডিঅ'ছৰ ওপৰত আপুনি যদি গেমিঙৰ ভিডিঅ' বনায় আৰু যিসকল মানুহে গেম একেবাৰে ভালেই নাপায় তেওঁলোকক কেতিয়াও গেমিঙৰ ভিডিঅ' শ্বেয়াৰ নকৰিব, আপোনালোকৰ বন্ধু বান্ধৱীয়ে হওক। বন্ধু বান্ধৱীসকল, এইটো এটা চিৰসত্য কথা, কাৰণ তেওঁলোকে লিংকটোত যাব, ক্লিক কৰিব, এটা ফ্ৰেণ্ডশ্বিপৰ খাতিৰত কমেণ্ট এটা মাৰিব আৰু গুচি আহিব। আৰু অভিয়াছলি ছাবস্ক্ৰাইবটো কৰি দিব। আজিকালি ছাবস্ক্ৰাইব কৰাটো একো ডাঙৰ কথা নহয়। মেইন পইণ্টটো আহে ৱাটচ টাইম। 4000 ঘণ্টা ৱাটচ টাইম হ'লেহে আপোনাৰ চেনেলটো ইউটিউবে মনিটাইজ কৰিব, লগতে 1K ছাবস্ক্ৰাইবাৰো হ'ব লাগিব। আৰু বন্ধু বান্ধৱীসকল, আপুনি যদি ইউটিউবত নতুন আৰু আপুনি যদি ইউটিউব চেনেলটো খুলিছে আৰু সেই ইউটিউব চেনেলটো খোলাৰ ভিডিঅ'ছবোৰ আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱী বা নিজৰ আত্মীয় স্বজনৰ ওচৰত কেতিয়াও নপঠাব। তেওঁলোকে আপোনালোকক ডিম'টিভেশ্যন কৰিব। ডিম'টিভেশ্যন কেনেকৈ কৰিব? যে কি ভিডিঅ'ছ বনাইছে, কি ভিডিঅ'ছ বনোৱা, কাম ধান্দা নাই, বেলেগ একো নাই, খালি ভিডিঅ'ছ। তেওঁলোকে মানে ভিডিঅ'ছ বেয়া পায় বা ওপৰত উঠাটো তেওঁলোকে নিবিচাৰে। সেইকাৰণে অনুগ্ৰহ কৰিছোঁ যে কেতিয়াও নিজৰ ফ্ৰেণ্ড চাৰ্কলৰ মাজত বা আত্মীয় স্বজনৰ মাজত প্ৰথম ইউটিউব চেনেল ষ্টাৰ্ট কৰিব তেতিয়া কেতিয়াও নপঠাব। যিটো ভুল মই কৰিছোঁ, যাৰ ফলত বহুতে মোক টানা মাৰিছে বুলি ক'ব পাৰি। আৰু এতিয়া মোৰ কোনো ফৰ্ক নপৰে কোনোবাই কিবা ক'লেও, কাৰণ এতিয়া মই ষ্ট্ৰং, মই ইউটিউবত ভিডিঅ'ছ বনাব লাগে, বনাই যাম। চ' যিসকল বন্ধু বান্ধৱীয়ে ভিডিঅ'ছবোৰ চাই বা ইম্পৰ্টেণ্ট বুলি ভাবে তেওঁলোকে নিশ্চয় চাব। চ' ভাল কাম এটা কৰিলে বা যিকোনো এটা কাম কৰিলে মানুহে টানা মাৰিবই, কেতিয়াও ভাল কামক মানুহে সঁহাৰি নজনায়। মানুহে কোনবিলাক বেছি সঁহাৰি জনাব? কিছুমান ছোৱালী আছে জানে ডেন্স কৰিব, ভিডিঅ' কৰিব, এনেই যেনেকৈ থাকক তেওঁলোকক লাইক তামাম দিব, কিন্তু কষ্ট কৰি যিবিলাকে কাম কৰে বা ভিডিঅ'ছ বনায় বা এজন ফটোগ্ৰাফাৰকে ধৰি লোৱা, ফটোগ্ৰাফাৰ এজনৰ সিমান এটা ফলোৱাৰ্ছ নাথাকে বা লাইক নাথাকে, কিন্তু মডেল এটাৰ বহুত থাকে। আপোনালোকে পইণ্টটো ইয়াতে মনত ৰাখিব।